হেল্ল' ফ্ৰেণ্ডছ, মই ভনিতা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভনিতাছ ক্ৰিয়েশ্যনলৈ। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি আজি কথা পাতিম আপুনি আপোনাৰ শৰীৰত কিদৰে ইমিউনিটি পাৱাৰ শক্তিশালী কৰি তুলিব পাৰিব। ফ্ৰেণ্ডছ, বৰ্তমান দিনত এইটো ভিডিঅ' আপোনালোকৰ বাবে চোৱাটো অতি দৰকাৰী। তো বলক ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমাৰ শৰীৰত যেতিয়া ইমিউনিটি পাৱাৰ ষ্ট্ৰং থাকে তেতিয়া আমি যিকোনো ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা বাচি থাকিব পাৰোঁ। বা সহজ ভাষাত ক'বলৈ গ'লে, যদি ইমিউনিটি পাৱাৰ ষ্ট্ৰং থাকে, যিকোনো ভাইৰাছ, বেক্টেৰিয়া এইবোৰৰ লগত আমাৰ শৰীৰে যুঁজিব পাৰে। ফ্ৰেণ্ডছ, শাৰীৰিক ৰোগৰ লগত যুঁজিব পৰা শক্তিয়েই হ'ল ইমিউনিটি পাৱাৰ। মানুহে প্ৰায় বেমাৰত পৰে, বিশেষকৈ যেতিয়া বতৰৰ পৰিৱৰ্তন হয়। আৰু ইয়াৰ মুখ্য কাৰণটো হৈছে শৰীৰৰ দুৰ্বলতা, ইমিউনিটি পাৱাৰ দুৰ্বল হোৱাটো, যাৰ বাবে আমি সহজে বেমাৰত পৰোঁ। ডাঙৰ মানুহৰ তুলনাত সৰু সৰু ল'ৰা-ছোৱালীবোৰ সোনকালেই বেমাৰত পৰে। বহুতে ইমিউনিটি ছিষ্টেম ষ্ট্ৰং কৰিবৰ বাবে মেডিচিন লয়। কিন্তু আমি মেডিচিন ব্যৱহাৰ নকৰাকৈও ঘৰুৱা পদ্ধতিৰে আমাৰ শৰীৰত ইমিউনিটি ছিষ্টেম ষ্ট্ৰং কৰিব পাৰোঁ। ফ্ৰেণ্ডছ, আমাৰ শৰীৰত ইমিউনিটি ছিষ্টেম দুৰ্বল হৈ যোৱাৰ কাৰণবোৰ জানো আহক। ৰোগ প্ৰতিৰোধক ক্ষমতা কমাৰ কাৰণ হ'ল ওজন বেছি হোৱা বা কমি যোৱা, স্মকিং কৰা আৰু মাদক দ্ৰব্য বেছিকৈ সেৱন কৰা, শৰীৰত প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য নোপোৱা, পেইন কিলাৰ জাতীয় দ্ৰব্য বেছিকৈ সেৱন কৰা, শৰীৰ চাফ-চিকুণৰ প্ৰতি গুৰুত্ব নিদিয়া, বেছি টেনচনত থকা, খোৱা-বোৱাৰ প্ৰতি অমনোযোগিতা, ভালকৈ টোপনি নমৰা আৰু শৰীৰক ভালকৈ আৰাম নিদিয়া, এইবোৰ কাৰণৰ বাবে আমাৰ শৰীৰত ইমিউনিটি পাৱাৰৰ হাৰ কমি যায়। ফ্ৰেণ্ডছ, জানো আহক, ইমিউনিটি পাৱাৰ দুৰ্বল হৈ গ'লে আমাৰ শৰীৰত কি হ'ব পাৰে। বতাহত প্ৰায়ে হানিকাৰক বেক্টেৰিয়া, ভাইৰাছৰ উপস্থিতি থাকে আৰু সেই শক্তিশালী ভাইৰাছ, বেক্টেৰিয়াবোৰ উশাহত আমাৰ শৰীৰত প্ৰৱেশ কৰে। এনেকুৱা পৰিস্থিতিত আমাক ইমিউনিটি পাৱাৰে বচায়। কিন্তু যদিহে ইমিউনিটি পাৱাৰ দুৰ্বল হয়, তেতিয়া এই ভাইৰাছে আমাৰ শৰীৰত প্ৰৱেশ কৰে, যাৰ ফলত আমাৰ জ্বৰ, চৰ্দি, কাহ এনেকুৱা ধৰণৰ বেমাৰবোৰ হয় আৰু বিভিন্ন ধৰণৰ ইনফেকশ্যনেও দেখা দিব পাৰে। ফ্ৰেণ্ডছ, বলক জানো ইমিউনিটি পাৱাৰ কেনেকৈ শক্তিশালী কৰি তুলিব। ইমিউনিটি পাৱাৰ ষ্ট্ৰং বা ইনক্ৰিজ হ'বৰ বাবে ব্লেক টি, গ্ৰীণ টি দুয়োবিধে বহুত উপযোগী। গতিকে আপোনালোকে এই দুয়োবিধ গ্ৰহণ কৰিব পাৰে। দৈনিক 2 কাপ চাহ আমাৰ ইমিউনিটি পাৱাৰ বঢ়োৱাৰ বাবে বহুত উপযোগী হয়, কিন্তু মনত ৰাখিব, অধিক সেৱনৰ ফলত ইয়াৰ হানিকাৰক ফল পোৱা যায়। শাৰীৰিক ইনফেকশ্যনৰ পৰা বাচিবলৈ ভিটামিন চি বহুত উপকাৰী হয়। নেমু আৰু আমলখিত ভিটামিন চি প্ৰচুৰ মাত্ৰাত থাকে। গতিকে আপোনালোকে নেমু আৰু আমলখি খাব। শৰীৰত ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰিবলৈ কেঁচা ৰহুনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰহুনত ভিটামিন এ, ছালফাৰ, জিংক থাকে যিয়ে ইমিউনিটি পাৱাৰ ইনক্ৰিজ কৰিবলৈ সহায় কৰে। বহুত বেছি শকত বা ক্ষীণ হোৱাটো ইমিউনিটি পাৱাৰ কম হোৱাৰ মূল কাৰণ। সেয়ে ৱেট নিয়ন্ত্ৰণ কৰা বহুত জৰুৰী হয়। ভিটামিন ডিৰ পৰা শৰীৰে বেমাৰৰ লগত যুঁজিবলৈ বহুতখিনি শক্তি পায়। লগতে ভিটামিন ডিয়ে বন ষ্ট্ৰং কৰিবলৈ বহুত সহায় কৰে। আপোনালোকে ৰাতিপুৱা শুই উঠি 10 মিনিট ৰ'দত থাকিব, যাৰ ফলত আপোনালোকে সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি পাব। আৰু দৈনিক এক্সাৰচাইজ কৰিব, তাৰ পৰা আমাৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং হয়। সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত মাকৰ গাখীৰ অমৃত, যিয়ে ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰি ৰাখে। তাৰ ফলত সৰু ল'ৰা-ছোৱালীৰ লুজ মোচন, চৰ্দি, জ্বৰ, স্কিন এলাৰ্জি আৰু ইনফেকশ্যনৰ পৰা বচাই ৰাখে। ফ্ৰেণ্ডছ, ইমিউনিটি পাৱাৰ শক্তিশালী কৰি ৰাখিবলৈ সেউজীয়া শাক-পাচলি বা যিকোনো আপোনালোকে ফ্ৰুইট খাব পাৰে। ফল-মূলে আমাৰ ইমিউনিটি পাৱাৰ শক্তিশালী কৰাত বিভিন্ন ধৰণে ভূমিকা পালন কৰে। পালেং শাক আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী, যিয়ে আমাৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰি ৰাখে। পালেং শাকত ফলিক এচিড থাকে,
যিয়ে নতুন চেল তৈয়াৰ কৰাত সহায় কৰে আৰু পুৰণা চেলবোৰ ঠিক কৰি পেলায়। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো কেনে পালে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।